আজি বহুদিন পিছত মাৰ হাতেদি বনোৱা টেকেলি পিঠা খালোঁ। মানে আমি সচৰাচৰ টিপত পিঠা বনোৱা যায়, কিন্তু মায়ে আজি টেকেলিত বনাইছে, মানে আগৰ পুৰণি পদ্ধতিত। এয়া চাউলৰ গুড়ি ৰেডি কৰিছে, নাৰিকল চাৰিকল ৰুকি পূৰা ৰেডি এয়া। আৰু এয়া টেকেলিত পূৰা পিঠা বনাই আছে। আৰু এই টেকেলিত আমাৰ বহুত পুৰণি, মায়ে মানে পূৰা ভালকৈ ৰাখিছে। আৰু পিঠা ইতিমধ্যে হৈ গ'ল, খুবেই ভাল লগা হৈছে পিঠাকেইটা দেখাত। আৰু এতিয়া টেষ্টটো মানে চাব লাগিব চাহেদি খাই কেনে। আৰু এতিয়া পূৰা চাহত বহি গ'লোঁ, মানে পিঠাৰ টেষ্ট খুবেই ভাল লগা হৈছে। আৰু এটা মাটিৰ যিটো চেণ্ট আহে খুবেই ভাল লাগে, সেইটো বহুদিন পিছত খাই ভাল লাগিল। আৰু আমাৰ লগত বাবামণিও বহিল, সিও মানে খাইছে। আৰু সিটো নাজানে কি টেকেলি পিঠা কি, তথাপিও খাই মানে ফূৰ্তি পাইছে তামামি, আইতাকে বনোৱা বস্তু। আজিকালি যিহেতু চব বস্তু ইজি হৈ গৈছে, মানে গেছৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ, গেছত দিলেই হৈ যায়। তথাপিও কেতিয়াবা এনেকুৱাকৈ বনালে খুবেই ভাল লাগে, মানে সেই আগৰ দিনৰ কথাবোৰ মনত পৰে। আৰু